হাই, আজিৰ দিনটো ডাৱৰীয়া বতৰ আৰু মাৰো স্কুল বন্ধ আছিল। সেয়ে মায়ে ক'লে ব'ল টাউনলৈ যাম আৰু ডক্টৰকো অলপ দেখুৱাই আহিম। সেয়ে আমি সকলোৱে ওলালোঁ টাউনলৈ বুলি। আমি প্ৰথমতে গৈ নামিলোগৈ লখিমপুৰ বাছ ষ্টেণ্ড। তাৰ পৰা আকৌ টমটম লৈ গ'লোগৈ দিহিঙীয়া ডক্টৰৰ ঘৰত। তাৰ পৰা মোৰ গাত একোৱেই নোলোৱাত ডক্টৰে এটা চুগাৰ টেষ্ট কৰিবলৈ দিলে আৰু সেয়ে আমি প্ৰথমতে চুগাৰ টেষ্টটো কৰাই লৈ আকৌ গুচি গ'লোঁ মাৰ অন্য এজন ডক্টৰৰ ওচৰত দেখুৱাবলৈ গ'ল, কাৰণ মাৰ চকুৰ অলপ প্ৰব্লেম পাই আছিল। সেইকাৰণে চকুৰ ডক্টৰ দেখুৱাই হোৱাৰ পাছত যেতিয়া ঔষধ লোৱাৰ সময় হ'ল তেতিয়া আকৌ পইচা নাই, কাৰণ আমি যেতিয়াই ক'ৰবাত ওলাই যাওঁ আমাৰ হাতত পইচা নাথাকে। সেইকাৰণে আমি গ'লোগৈ অলপ ATMৰ পৰা পইচা ওলাবলৈ। ATMৰ পৰা পইচা ওলাই লৈ মাৰ ঔষধকেইটা কিনি তাৰ পাছত আমি অলপ বজাৰ কৰিবলৈ গ'লোগৈ। প্ৰথমতে আমি কিনিলোঁ দুযোৰমান মেখেলা চাদৰ আৰু তাৰ পাছত গ'লোগৈ মোৰ বাবে এযোৰ চেণ্ডেল কিনিবলৈ। বস্তু কিনা কটা হোৱাৰ পাছত আমি তিনিও যিহেতু বহুত দিন পাছত টাউনত আহিছিলোঁ, সেয়ে একো নাখাই গ'লে কেনেকৈ হ'ব। সেয়ে আমি গ'লোগৈ লখিমপুৰত থকা লজিজ পিজ্জাত পিজ্জা খাবলৈ। তাত গৈ পিজ্জা, চাহ আৰু অলপ ফ্ৰেঞ্চ ফ্ৰাই খালোঁ। মায়ে ইমান বাহিৰলৈ নাযায় বাবে সদায় মাৰ কাৰণে পিজ্জা ঘৰত লৈ যাওঁ আৰু যাওঁতে যাওঁতে ঠাণ্ডা হৈ যায়। সেইকাৰণে মায়ে পিজ্জা খাই একদম বেয়া পায়, কিন্তু আজি একদম গৰম গৰম পিজ্জা খাই মায়ে কিন্তু বৰ ভাল পালে। এনেদৰে বাহিৰত গৈ ফেমিলিৰ লগত সময় কটালে কিন্তু মনটো কিবা এটা ভাল লাগে, নহয়নে বাৰু? আজিৰ দিনটোও বৰষুণ পৰি আছিল আৰু ঘৰলৈ যোৱাৰ সময় হৈছিল। সেইকাৰণে আমি পিজ্জা খাই তাৰ পৰা ওলাই পৰিলোঁ ঘৰলৈ বুলি। গতিকে আজিৰ ভ্লগত ইমানেই। লগ পাম আকৌ নেক্সট ভ্লগত। বাই বাই।